গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত তো আমাৰ ইয়াত এতিয়া বানপানী হৈ আছে। তো এইকেইদিন ভিডিঅ' বনা নাই, বানপানী হয়তো যাই থকাৰ কাৰণে তো বহুত বানপানী হৈছে। তো আমি পিছফালে দেখুৱাই দি আছোঁ, মানে আমাৰ সিফালে হ'লে মাথাউৰিটো সিফালে এয়া চাওক, চাৰিওফালে বানপানী এনে তলোৱা পানী হৈছে। আমাৰ মাথাউৰিটোৰ ইফালে মানে সেই হৈছে, এই মাখন গটাই হৈছে। মাথাউৰিটোৰ ইফালে বানপানী হৈছে, কিন্তু সিফালেও খাইছে, সিফালে শুকাবই পৰা নাই। তো আজি এঠাইত যাম বুলি ভাবিছোঁ, ক'ত যাম কি কৰোঁ নাজানো। তো দিনটো পুৱাৰ পৰা ৰ'দ বৰষুণ দি আছে। তো এতিয়া ৰ'দ দিলে পানী, তো যাওঁ বলক, ক'ত যাওঁ। লগ এটাই ৰখি আছে, তালৈ যাই আছোঁ। তো বলক তালৈ যাই আছোঁ, তালৈ যাওঁ, তাৰপাছত ডিচিশ্যন লওঁগৈ কি হয়, ক'ত যাওঁ। তো ৰ'দো আছে। তো এইখন গাড়ী হ'ল, এইখনৰ আমাৰ ভিডিঅ' দিয়া নাই বাৰু এইখনৰ। তো বলক এইখনৰ নতুন এটা জাৰ্ণি কৰি আহোঁ বলক। ইফালেও পানী হৈছে, সেইকাৰণে ইয়াত থাকি মানে আমাৰ ইফালেও, আমাৰ এইটো ঘৰ ইফালে তলোৱা পানী এখন গৈছে। তো কন্ধি যায় কেনেকৈ যায় বা গমটো নাপায়। এই মাখন গোটাই বাৰী চাৰী গোটাই পানী হৈছে, এই মাখন গোটাই পানী। তো বলক যাওঁ বলক, সিও আহিছে আমাৰ ঘৰলৈকে আহিছে। তো এই আহি আছে, তো একবাৰ ফুৰি আহোঁ। 5 minutes later. আমি বাগান পালে ইমান চব চাহ বাগিচা, এই চাৰিওফালে চাহ বাগিচা আছে। ইয়াতে আমাৰ ইয়াতে আছে চাহ বাগিচা। ইয়াৰ পৰা যাই বোধ হয়, আৰু আমি আৰু ইমান নাজানো। ইয়াত ফেক্টৰীও আছে চাহ বাগিচাত। মনটো আৰু জীৱনটো আৰু কি কৰিম, আৰু এনেকৈ ৰাইড কৰি খেদাব লাগিব, সেইকাৰণে আহিলোঁ। হয় না হয়, লাই যাই আছোঁ আমি। আৰু যদি এখন বাইক থাকিলে ভাল লাগিল, কিন্তু নাই কাৰণে লৈ আহিলোঁ। আজি গৰমো দিছে, অত্যন্ত গৰম। ৰাতিপুৱা হেৰি কৰিলে ৰ'দ, বৰষুণ দিলে এতিয়া দুগৰি ৰ'দ। এইবাৰ নদীৰ পানীও বাঢ়ে নে নাবাঢ়ে বা। আজি ওচৰতে ব্ৰহ্মপুত্ৰ আছে আমাৰ ঘৰৰ ওচৰতে। ঘৰতো কিমান পানীৰ ওপৰত থাকিম গাইছ, সেইকাৰণে আহিলোঁ। এই গাড়ীখনৰ লগত এইটো ফাৰ্ষ্ট ৰাইড হ'ব আমাৰ, শ্ল' ৰাইড। আজি শনিবাৰ হৈ ছুটি আছে দুয়োটাৰ, এইকাৰণে আহিলোঁ। তো এইটান চাহ বাগিচা পাতব ধৰে, চিঙা হ'লে এইটান চাহ পাতব।
বাজাৰ বহি আছে ইয়াতে চবতে। বাজাৰৰ টাইমত আহি পালোঁ আমি ইয়াত। হা আজি শনিবাৰ বজাৰ চৰি ভুল হ'ল মিষ্টেক। তো আমি ইয়াৰ পাহাৰৰ ফালে যাব লাগিল আৰু ইফালৰ পৰা ইয়াৰ পৰা পাহাৰ ষ্টাৰ্ট হয়। এইটো চব ইয়াৰ আগত দোকান চকন কম আছে, দোকান নাই বুলি ক'ব পাৰি, দোকান কম আছে ইয়াৰ পৰা আগত। তো হাতী ওলাই ৰাতি অহাত বহুত কষ্টকৰ হয়। তো হাতী ওলাই মানুহ চানুহ কম ইয়াত, ঠাণ্ডা জাগা, মেঘালয় বৰ্ডাৰৰ আশপাশ পৰে না, সেইকাৰণে ইয়াত ঠাণ্ডাটো অনুভৱ হয় ইয়াৰ পৰা। তো আমাৰ মিৰ্জাৰ পৰা ইয়াৰ আপোনালোকে গুৱাহাটীৰ পৰা আহিলে মিৰ্জাৰ পৰা লেফ্টফালে সোমাই গ'লে, মিৰ্জা চকৰ পৰা লেফ্টফালে সোমাই গ'লে এনে ইয়ালৈ আহিব পাৰিব। হা ক'ত চাপি আছো এটা ৰাইডত যাম বাৰু, অলপ যোগাৰ কৰিব লগা বস্তু আছে, সেইকাৰণে আমি ইটান যোৱা নাই। অতি শীঘ্ৰে আমি এটা ৰাইডত যাম বাৰু, ক'ত যাই এতিয়ালৈকে ঠিক কৰা নাই। তো আমি ইটান ওচৰতে আহিলোঁ। চ' ইয়াত ৰখিলোঁ আমি। তো ইয়াত চাৰিওফালে শাল গছ, এইখন পাহাৰ হয়, এনেকৈ ইফালেও পাহাৰ আছে। তো ইমান মানুহ অহা যোৱা নকৰে। আৰু অলপ আগতে কি হয় হাতী অহা যোৱা কৰে, ৰাস্তা আছে। তো এই সুন্দৰ ভিউ। তো কেইটামান ইয়াত ফটো শ্বুট কৰিলোঁ। তো আৰু কি কৰিব, ই আমাৰ জীৱন, পইচা পাতি নোহোৱা মানুহ চানুহ নাই, চাৰিওফালে খালী, অকলে দুটা, এই সিও এটা মই এটা অকলে এতিয়া ৰৈ আছোঁ। এখন দুখন গাড়ী আহি আছে, এইখনো আহিছে, তো এখন দুখন গাড়ী আহি আছে, তো বাকী খালী। A few moments later. হৈছে আমাৰ চান্দুবি বিল। তো এই ইয়াত আগতে মানে পাহাৰ আছিল, তাৰপিছত 1950 চনত মানে ভূমিকম্পত ইয়াৰে পাহাৰখন দাবি ইয়াত বিল সৃষ্টি হৈছে। তো এইখনেই আমাৰ তো চান্দুবি বিলখন আপোনালোকে আহিব পাৰে, ভাল লাগে। আৰু ইয়াত মাঘৰ সময় না ইলা মাঘৰ মেলা কি হয়, মাঘৰ সময়ত ইয়াত মেলা হয়। তো আগতে আছে, তাৰপিছত ইয়াত আৰু আগত দেখি পিকনিক স্পট আছে, তাত পিকনিক খাব পাৰে। তো নতুন বছৰত ডাঙৰ বিল আছে। তো ইয়াৰ নাৱত উঠিলে বোধহয় 50 টকাকৈ লয়। তো ঘূৰি আনি ইপাৰৰ পৰা পইচা নাই, পইচা নহয় গাইছ, সেইকাৰণে এনেকৈ বহি থাকিব লাগে আজি, হয়নে? তো সিফালেও মানুহ থাকে বোধহয়। তো সিটো পাৰে, পাহাৰৰ সিটো পাৰে, নদীটোৰ সিটো পাৰে মানে মানুহ থাকে বোধহয়। আৰু পাহাৰখনৰ সিটো পাৰে সেই হয়, মেঘালয় বৰ্ডাৰ পৰিব বোধহয়। ইয়াতে হ'ল পিকনিক স্পট, এইবোৰ পিকনিক স্পট। ইয়াত আহিলে খানা খাব পাৰে জানুৱাৰী নতুন বছৰত। তো ইয়াত আহিলোঁ, তো বলক এতিয়া যাওঁ, বলক এনে ফটো চটো উঠি। তো ইয়াত নাও আছে, এটা টিকট কাটি নাৱত উঠিব পাৰে। এইবোৰ নাও আছে, এই সিপাৰে লৈ যাব। চাফ চিকুণ জেগা। আমি 5 বছৰমান হ'ল এই তাত খাইছিলোঁ,
ইয়াত খানা চানা বা এনে লোকেল বস্তু পোৱা যায় ইয়াত। আশ্ৰমত দেখি যাই আছোঁ, তাত বোলে একো জুই আছে, কোনো দিনে নুমা নাই, সেনেকৈ থাকে। যাং বলক কি হয় চাই লওঁ। এই চাহ বাগিচাৰ মাজতে হয়। মানুহ নাই সেইকাৰণে নুমলো ভিতৰে বাৰু। তো এইখনে আপোনালোকে আহিব পাৰে। তো সোনকালে আহিলে দেখিলোঁ হয়, কিন্তু এতিয়া মানুহ নাই, সেইকাৰণে যাম বলক, ঘৰতে যাম বলক। ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ঘৰত ঘৰত যাম বলক। তো যায়ো